যোৱা কাইলৈকে ইমান এটা পৰিৱেশটো গৰম আছিল আৰু আজি অহা হঠাৎ বৰষুণ জাগে গোটেই পৰিৱেশটোৱে ঠাণ্ডা কৰি পেলালে আৰু বৰষুণ জাক অকণমান কমাৰ লগে লগে মই ঘৰৰ পৰা চাউল কেইটামান লৈ আহিলোঁ ঘৰৰ যিটো মুৰ্গী আছে তো মুৰ্গীকেইটাক অকণমান চাউল ছটিয়াই দিলোঁ বৰষুণ জাক অকণমান কমিছে যিহেতুকে আৰু বৰষুণ জাক বহুত বেছিয়ে প্ৰয়োজন হৈছিল কাৰণ মাটিবিলাক শুকাই গৈছিল যাৰ ফলত গছবিলাকো মৰিব ধৰাৰ নিচিনা হৈছিল আৰু বৰষুণ জাক অহাৰ লগে লগে গোটেইবিলাক জীপাল হ'ল আৰু বৰষুণ জাক এৰাৰ পাছতে দুজোপামান মানে ফুল টাবত লগাই থোৱা আছিল সেইবিলাকত পানী জমা হৈছিল সেইবিলাক মই অকণমান পেলাই দিলোঁ নহ'লে মানে কি হয় ফুলবিলাক পচি যোৱাৰ মানে সম্ভাৱনা থাকে সেইকাৰণে আৰু কালি ভিডিঅ' এটা দিছিলোঁ বহুত বেছি গৰম আৰু আজি ফাইনেলি বৰষুণ আৰু এই যে বৰষুণ বহুত প্ৰয়োজন হৈছিল মানুহবোৰৰ বহুত বেছিয়ে কষ্ট হৈছিল ফাইনেলি ইমান ভাল লাগিছে মানে আৰু বহুতো ভিডিঅ'ত এটা কমন কুৱেশ্যন থাকে আৰু মোৰ ভিডিঅ' কোনে কৰি দিয়ে তো মই ঘৰত থাকিলে মোবাইল ষ্টেণ্ডেই ব্যৱহাৰ কৰোঁ আৰু যদি বাহিৰত থাকোঁ যাকে ওচৰতে পাওঁ আৰু তেওঁকে কওঁ যে ভিডিঅ'টো কৰি দিব